Hello everyone, welcome back to my channel. আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো পনীৰ মগজৰে বনোৱা এটা ৰেচিপি। মগজৰ সৈতে পনীৰ এনেদৰে বনাই খাই বিৰাট বেছি ভাল লাগে। তেনেহলে আহকচোন আমি দেৰি নকৰি আজি ৰেচিপিটোলৈ আগবাঢ়ো। ইয়াৰ বাবে এমুঠি মানৰ সমান মগজ মই গোটেই ৰাতিটো তিয়াই ৰাখিছিলো আৰু এইখিনি ভালদৰে ধুই লৈ পেলাই এতিয়া মিক্সিত পিছি লম। এয়া মগজখিনি মই মিক্সিৰ জাৰটো দি দিলো আৰু এতিয়া এইখিনি একেবাৰে গুৰি কৰি দিব নালাগে, অকমান গুটাগুটি হৈ থকা নিচিনা হলে হৈ যাব। এয়া দেখিছেনে মই মগজখিনি একেবাৰে পেষ্ট বনাই লোৱা নাই, অকমান গুটাগুটি হৈ আছে। মগজখিনি পিছাৰ পিছতে এতিয়া কেৰাহী এটা পাতি তেল অকমান গৰম হ'বলৈ দিছিলো আৰু তেলখিনি গৰম হোৱাৰ পিছত ইয়াত মই পনীৰ ভাজি লম। ইয়াত পনীৰখিনি একেবাৰে ৰঙা হৈ যোৱালৈকে ভাজিব নালাগে। পনীৰখিনি অকমান গোল্ডেন ব্ৰাউন হোৱালে ভাজিলে হৈ যাব। ইয়া 2 মিনিট মান মই পনীৰখিনি ভাজি ললো আৰু পনীৰখিনি ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হৈ আহিল। এতিয়া বাটি এটাত মই গৰম পানী অকমান লৈ ললো আৰু এই গৰম পানীখিনিত পনীৰ ভাজি লোৱা পনীৰখিনি লগে লগে ডুবাই দিম। আপোনালোকে পনীৰখিনি ভাজি লৈ লগে লগে কেৰাহীৰ পৰা উঠাই আনি ডাইৰেক্ট গৰম পানীখিনি দি দিব। তেতিয়া পনীৰখিনি ভাজি লোৱাৰ পিছতো টান হৈ নাযায়। কেতিয়াবা পনীৰখিনি ভাজি লোৱাৰ পিছত টান হৈ যায়, সেইকাৰণে এনেদৰে পানীত ডুবাই থৈ দিব, তেতিয়া কেতিয়াও পনীৰ টান নহয়। এতিয়া আকৌ কেৰাহী এটা পাতি তাত অকমান তেল দি দিলো আৰু দুখিলা তেজপাত দি দিলো। তাৰ পিছত দি দিলো কেইটামান শুকান জলকীয়া আৰু গোটা জিৰা আৰু এটা ডাঙৰ সাইজৰ পিয়াজ মই পেষ্ট বনাই লৈছিলো, সেইখিনি ইয়াত দি পেলাই ভালদৰে পিছি ললো। পিয়াজৰ পেষ্ট বনোৱাৰ নিচিনাকৈ এটা ডাঙৰ সাইজৰ বিলাহী পেষ্ট বনাই পেলাই ইয়াত দি দিলো আৰু এইখিনি ভালদৰে মিডিয়াম ফ্লেমত ভাজি থাকিম। এইখিনি ভালদৰে ভাজি লোৱাৰ পিছত ইয়াত মই আদা নহৰু পেষ্ট দি দিলো। আদা নহৰু পেষ্ট দিয়াৰ পিছত এইখিনি ভালদৰে 3 মিনিট মান ভাজি লম। তাৰ পিছত এইখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মছলাখিনি দি দিম। ইয়াত দিলো আধা চামুচ জিৰা গুৰি, আধা চামুচতকৈ অকমান কম ৰেড চিলি পাউডাৰ আৰু আধা চামুচ হালধি গুৰি, সোৱাদ অনুসৰি নিমখ আৰু অকমান ধনিয়া গুৰি। আটাইবোৰ মছলা দিয়াৰ পিছত এইখিনি ভালদৰে মিডিয়াম ফ্লেমত আকৌ 2 মিনিট মান ভাজি লম। মছলাখিনি ভালদৰে ঢাকন মাৰি ভাজি লম। 2 মিনিট হোৱাৰ পিছত ঢাকনখন খুলি আকৌ এবাৰ লৰাই ললো। এয়া মছলাখিনিৰ পৰা ভালদৰে তেল ওলোৱা আৰম্ভ কৰিছে। তাৰ পিছত ইয়াত দি দিছো একেবাৰে অকমান চেনিখিনি দিয়াৰ পিছত ভালদৰে এবাৰ লৰাই ললো আৰু এতিয়া পিছি লোৱা মগজখিনি ইয়াত দি দিম। ইয়াত পিছি লোৱা মগজখিনি দি দিলো। আপোনালোকে যদি মগজ আৰু পনীৰৰ এই ৰেচিপিটো ট্ৰাই কৰা নাই তেতিয়াহলে এনেদৰে এবাৰ বনাই খাই চাব। মগজখিনি দিয়াৰ পিছত ভালদৰে এবাৰ লৰাই ললো আৰু এইখিনি আকৌ 2 মিনিট মান এনেদৰে ভাজি লম। এতিয়া ইয়াত মই এটা কেঁচা জলকীয়া ফালি দিছো। এইখিনি আকৌ ঢাকন মাৰি পেলাই 3 মিনিট মান থৈ দিম। ফ্লেমটো কিন্তু আপোনালোকে একেবাৰে সিমত ৰাখিব। এয়া 3 মিনিট হোৱাৰ পিছত ইয়াত মই পনীৰখিনি টুকি ললো পানীৰ পৰা। পনীৰখিনি দিয়াৰ পিছত ভালদৰে এবাৰ লৰাই ল'ব। তাৰ পিছত এইখিনি অলপ সময় ভাজি পেলাই ইয়াত মই গৰম পানী দি দিম। আপোনালোকে ইয়াত পানীৰ পৰিমাণটো নিজৰ জোখ অনুসৰি দিব পাৰে। মই ইয়াত বেছি পনীয়া কৰা নাই। পানীখিনি দিয়াৰ পিছত ভালদৰে এবাৰ লৰাই ললো আৰু আপোনালোকে ইয়াত নিমখৰ পৰিমাণটো চাই ল'ব পাৰে এইটো সময়তে। মই ইয়াত নিমখৰ পৰিমাণটো অকমান কম হোৱা দেখি মই ইয়াত আকৌ আধা চামুচ নিমখ দি দিলো আৰু এইখিনি ভালদৰে উতলিবলৈ থৈ দিম। ভালদৰে উতলাৰ পিছত ইয়াত মই এতিয়া কেঁচা ধনিয়া দি দিলো। আপোনালোকে যদি ইয়াত কচুৰি মেথি দিয়ে তেতিয়াহলে আৰু বেছি ভাল লাগিব, কিন্তু মোৰ ওচৰত কচুৰি মেথি নাছিলে। আপোনালোকে কিন্তু ইয়াত পাৰিলে কচুৰি মেথিহে ব্যৱহাৰ কৰিব। ধনিয়া পাতখিনি দিয়াৰ পিছত আৰু এইখিনি অফ কৰি দিম আৰু এয়া আমাৰ মগজৰ সৈতে বনোৱা পনীৰৰ ৰেচিপি একেবাৰে ৰেডি হৈ গ'ল। এইখিনি ঢাকন মাৰি অলপ সময় ঢাকি থৈ দিম। অকমান ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক সাৰ্ভ কৰি দেখুৱাইছো। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।